নমস্কাৰ, মই এষ্ট্ৰলজাৰ এন কুমাৰ। আজি মই আপোনালোকক এটি বিষয়বস্তুৰ ওপৰত কিছু কথা ক'ম। এইটো হ'ল হস্তৰেখা। কাৰণ মই লক্ষ্য কৰি আছোঁ এতিয়াও বহুতে মোক প্ৰায় প্ৰশ্ন কৰি থাকে, সোঁ হাত চাম নে বাওঁ হাত চাম। কাৰণ ধৰক মোৰ হস্তৰেখা যেতিয়া মই সৃষ্টিৰ ওপৰত বনাইছিলোঁ, বিশেষকৈ হাতৰ ৰেখাৰ ওপৰত ভিডিঅ'বিলাক, তেতিয়া মই হয়তো গোটেইকেইটা ভিডিঅ'ত মই এইটো কথা উল্লেখ কৰা নাই, কাৰণ সেইটো মই অনুভৱো কৰা নাছিলোঁ। এতিয়া হয়তো বহুতে মোৰ ভিডিঅ' কিছুমান চাইছে, নতুনকৈ চাই পেলাই পাচুলত পৰি গৈছে। চাই পেলাই আকৌ সোধে যে সোঁ হাতখন চাম নে বাওঁ হাতখন চাম। কাৰণ সেইবিলাকক মই বহু ক্ষেত্ৰত উত্তৰ দিব লগা হয় কমেণ্টছত। সেয়েহে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে হস্তৰেখা বিচাৰৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ পুৰুষৰ সোঁ হাত আৰু মহিলাৰ বাওঁ হাত চোৱাটো শাস্ত্ৰসন্মত। গতিকে যেতিয়া কোনোবাই হাতৰ ৰেখা চায়, সেই সময়ত কমচে কম প্ৰথম হাতখন আপোনালোকে ভালকৈ ধুই মেলি ল'ব। তাৰপিছত ভাল কাপোৰেদি আপোনাৰ চাফ কৰি ল'ব, লৈ পেলাই হাতৰ ৰেখা চাব। কাৰণ হাতৰ মুখ্য ৰেখা 3টা বা 4টা স্পষ্ট দেখা পাব। কিছুমান ৰেখা থাকে, কিছুমান অস্পষ্ট হৈ থাকিব পাৰে। মুখ্যতঃ 3টা ৰেখা স্পষ্ট পাব আপোনালোকে। সেইকেইটা হ'ল আয়ুস ৰেখা, হয়তো হৃদয় ৰেখা আৰু শিৰোৰেখা। তাৰ লগত ভাগ্যৰেখাও থাকে কিছুমানে। গতিকে ভাগ্যৰেখাটো প্ৰথম অৱস্থাত অকণমান আপোনালোকে কম অস্পষ্ট পাব, কমচে কম 12-15 বছৰ। কিন্তু তাৰপিছত লাহে লাহে ভাগ্যৰেখাৰ গভীৰতাটো বাঢ়ি গৈ থাকে। সেয়েহে কৈছোঁ, আপোনালোকে যেতিয়া হাত চাব নিজৰ হাতখন, আপুনি যদি মহিলা হয় তেতিয়াহ'লে আপোনাৰ বাওঁ হাতখন চোৱাটো শাস্ত্ৰসন্মত, আৰু পুৰুষ হ'লে সোঁ হাতখন চাব। চব কথা হ'ল কি, মুখ্যতঃ যে আপোনালোকে এটা ভিডিঅ'ৰ ওপৰত ভিত্তি কৰি আপোনালোকে কেতিয়াও নলাব। কাৰণ এটা ভিডিঅ'ত গোটেইখিনি কথা উল্লেখ কৰাটো সম্ভৱ নহ'বও পাৰে। কাৰণ এতিয়া ধৰক বহুতে মোৰ চাই আছে যে হস্তৰেখাৰ ওপৰত ভিত্তি কৰি চাকৰিৰ সম্ভাৱনাটোৰ কথা তুমি হয়তো কৈছোঁ আপোনালোকক, তাত বহুত টানি আনিছোঁ হয়, কিন্তু তাৰ বাহিৰেও আনুষংগিক বহুত ৰৈ যাব পাৰে যে মোৰ এইকেইটা এনেকুৱা নাই, গতিকে মোৰ চাকৰি নহ'ব নেকি। সেইটো নহয়, সেইটো ভুল নুবুজিব। কাৰণ মই কৈছোঁ যে গোটেইখিনি টানি অনাটো সম্ভৱপৰ নহয় এটা ভিডিঅ'ত। কাৰণ নহ'লে বিভিন্ন ভিডিঅ' বিভিন্ন ক্ষেত্ৰত নাহি লয়। সেয়েহে আপোনালোকক মই কৈছোঁ, আপোনালোকে যেতিয়া হস্তৰেখা ভিডিঅ' চাব, তেতিয়া আপোনালোকৰ নিজৰ মহিলা হ'লে আপোনালোকৰ বাওঁ হাতখন চাব, আৰু পুৰুষ হ'লে সোঁ হাতখন চাব। আৰু প্ৰয়োজনবোধে কেতিয়াবা দুয়োখন চাব লাগে। প্ৰয়োজনবোধটো কথা আছে। কিছুমান ৰেখাৰ আপোনাৰ দেখা পাব যে আমাৰ সোঁ হাত আৰু বাওঁ হাতৰ ৰেখাৰ পাৰ্থক্য দেখা পাব। কেতিয়াবা আপোনাৰ পুৰুষ যদি হয়, আপুনি পুৰুষ যদি হয়, তেতিয়াহ'লে যদি আপোনাৰ সোঁ হাতৰ যদি ৰেখা আপোনাৰ সৌন্দৰ্যজনক হৈ আছে, বস্তুটো হয়তো নাই, তেতিয়া প্ৰয়োজনবোৰ তেতিয়া আপুনি বাওঁ হাতখনো চাই ল'ব। কাৰণ এটা কথা আছে যে সোঁ হাতখন আমাৰ কৰ্মৰ হাত, আমাৰ বিশেষকৈ পুৰুষৰ। গতিকে তাৰ লগত এইখন হাত চাব লগা হয় কি, যে কোৱা আছে যে আপোনাৰ আগৰ জন্মত কিছু ক্ষেত্ৰত, বিশেষকৈ যিহেতু জ্যোতিষটো জন্মান্তৰৰ বিষয়বস্তুৰ ওপৰতে ভিত্তি কৰে চলে, কোৱা হৈছে যে আগৰ জন্মত আপুনি অমুক কৰিছিল কাৰণে এই জন্মত অমুক হ'ল, এনেকুৱা কথা আহি পৰে, সেইটো জানে। সেইকাৰণে মই কৈছোঁ, যেতিয়া আপোনাৰ যদি পুৰুষ হয়, ধৰক আপুনি এই হাতখন চালে, দেখিলে আপোনাৰ হাতত ভাগ্যৰেখা ইয়াত আপোনাৰ নাই, ভাগ্যৰেখাডাল আপোনাৰ সিমান স্পষ্ট নহয়,
তেতিয়াহ'লে বাঁহতখন আপুনি চাওক বাঁহতখনে কি কৰি আছে। হয়তো আপুনি দেখিব যে বাঁহতখনৰ আপোনাৰ ভাগ্যৰেখাটো ঠিকেই আছে। তেতিয়া মনত ৰাখিব, কাৰণ কিছুমান ক্ষেত্ৰত পৰিৱেশে মানুহক ইফাল সিফাল কৰে। তেতিয়া মনত ৰাখিব যে আপুনি জন্মৰ সময়ত কমচে কম আগৰ জন্মৰ কিছু শুভ ফল লৈ আহিছে, কিন্তু এই জন্মত এতিয়া কিছুমান মানে আপোনাৰ ফলটো সেনেকুৱা হোৱা নাই। সেইকাৰণে কোৱা হৈছে যে তেতিয়া আপোনাৰ কথা হ'ল কি, আপোনাৰ এই যিটো বাওহাত পুৰুষৰ কথা কৈছোঁ দেই, যদি এই বাওহাতত যেতিয়া আপুনি পায়, কেতিয়াবা দেখা যায় যে আপোনাৰ আয়ুস ৰেখা, ধৰক এডাল আমি আয়ুস ৰেখাডাল আপোনাৰ ইয়াত ইমান চুটি হৈ আছে। যদি এইখনত চাই বাওহাতখনত, তেতিয়া দেখিব আপোনাৰ আয়ুস ৰেখা ধুনীয়া হৈ আছে। গতিকে ঠিক সেনেকুৱা কথা। তাৰমানে আপোনাৰ তেতিয়া গম পোৱা যায় যে মানুহজন আপোনাৰ এইখিনি সময়ত আপোনাৰ য'ৰ আয়ুস ৰেখাডাল ছুটি হৈছে বা গৈছে, কিন্তু বাঁহতখনত কিন্তু সুন্দৰ হৈ আছে। দেখিছোঁ মই ভাগ্যৰেখা সেনেকুৱা হৈ থাকে। সেইকাৰণে যদি আপোনাৰ দেখিব যে পুৰুষ যদি হয় আপোনাৰ সোঁ হাতত নাই কিন্তু বাওঁ হাতত আছে, তেতিয়া বুজি ল'ব যে আপোনাৰ ফল শুভ ফলে আহি আছে। আপুনি জন্মতে লৈ আহিছিল, কিন্তু পৰিৱেশ পৰিস্থিতি হয়তো আপোনাক মা দেউতা কাৰোবাৰ কিবা এটা ইফাল সিফালৰ আপোনাৰ তাতে প্ৰভাৱ পৰি পেলাই এইটো প্ৰভাৱ পৰা বুলি কয়, যে আপোনাৰ মা দেউতাৰ প্ৰভাৱ পৰি আপোনাৰ কিছু শুভ ফল হয়তো হৈছে, কিন্তু সেই শুভ ফলটো আপুনি নিজৰ ভিতৰত থকা শক্তিৰ দ্বাৰা, যিটো কয় আমাৰ যে আধ্যাত্মিক শক্তিৰ দ্বাৰা, মানুহৰ একান্ত ইচ্ছা শক্তিৰ দ্বাৰা জাগ্ৰত কৰিব পৰা বুলি কয়। তাৰ কাৰণে আপুনি কিছুমান নিজে শুভ কামত জড়িত হৈ থাকিব লাগিব। শুভ কামত জড়িত হৈ থাকিলে সেই ফলবিলাক কিন্তু বাঁহতখনত যিটো আছিল শুভ ফলাই লৈ আছে, সেইখিনি আপুনি তেতিয়াহে তাৰ ফল পাব, এনে নাপাব। আপুনি যদি নৃত্য লৈ থাকে নাপাব আছে। গতিকে যদি আপুনি দেখা পাব যে আপোনাৰ পুৰুষৰ কথা কয়, যদি সোঁফালে যদি আপোনাৰ সেনেকুৱা নাই কিন্তু বাওঁফালে আছে, ধৰক আপোনাৰ সোঁ হাতত আপোনাৰ ৰবি ৰেখাডাল ইয়াত নাই, কিন্তু বাওঁ হাতত দেখিব যে ধুনীয়াকৈ এই ৰবি ৰেখাডালো আছে, গতিকে আপুনি গম পাব যে নিশ্চয় চামথিং। গতিকে আপুনি সেই ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপুনি নিজে কাম কৰিব লাগিব। সেই সোঁফালৰ শক্তিটোকে আপুনি মানে নিজৰ সদব্যৱহাৰ আনিব লাগিব। সদব্যৱহাৰ কৰিব লগা হ'লে আপুনি কমচে কম প্ৰথম কথা আপুনি ডাঙৰৰ সন্মান কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয়, মা দেউতাক সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা। তৃতীয় কথা, আপোনাৰ যিবিলাক আমাৰ শাস্ত্ৰীয় নীতি নিয়ম আছে, সেইখিনি আপুনি ভালভাৱে পালন কৰিব লাগিব। ধৰক আপুনি মন্দিৰত গ'ল, চাকি বন্তি জ্বলোৱা কিবা, তাৰমানে নিজক এটা বেলেগ ষ্টেজত লৈ আহিব লাগিব, আধ্যাত্মিক ষ্টেজত। তেতিয়াই ইয়াৰ ফলটো আপুনি লাহে লাহে আপোনাৰ সুফল দিবলৈ আৰম্ভ কৰিব। ঠিক মহিলাসকলৰ ক্ষেত্ৰত সেনেকুৱা। যদি আপোনাৰ বাঁহতখন চালে বাঁহত আপুনি দেখিলে যে মোৰ সেনেকুৱা এটা নাই, তেতিয়া আপোনালোকে সোঁহাতখন চাই লওক, দেখিছোঁ সোঁহাতত আছে, তেতিয়াহ'লে মই যিটো কৈছোঁ ঠিক আপোনালোকে সেইটোৱে কৰিব লাগিব। সোঁহালৰ যিটো আপুনি জন্মগতভাৱে লৈ আহিছে, জন্মগতভাৱে লৈ অহা বুলি কয় মানে। গতিকে আপোনাৰ যদি বাঁহত মহিলাৰ ক্ষেত্ৰত কয়, যদি বাঁহতৰ যদি আপোনালোকৰ নাই কিন্তু সোঁহাতত আছে, তেতিয়া মনত ৰাখিব হয়তো আপোনালোকে কষ্ট কৰিলে অকণমান। মই এই মাত্ৰ ক'লোঁ যে আধ্যাত্মিকভাৱে কিছু নীতি নিয়ম, বিশেষকৈ ধৰক ডাঙৰক শ্ৰদ্ধা কৰা বা নিজৰ মা দেউতাকো সন্মান কৰা, পূজনীয় ব্যক্তিজনৰ লগত ইমান তৰ্ক বিতৰ্কত নোযোৱা, ধৰ্মীয় অনুষ্ঠানত জড়িত হৈ পৰা, ঠিক এনেকুৱা সদায় এটা মনত ভগৱানৰ ওপৰত বিশ্বাস ৰাখি তেতিয়া আপোনালোকে সেই ফলটো পাই যাব কিছু ক্ষেত্ৰত। সেইকাৰণে সময়ত মই এটা কথাই কওঁ যে পুৰুষ হ'লে সোঁহাতখন চাওক, মহিলা হ'লে বাঁওহাত চাওক, প্ৰয়োজন পৰে দুয়োখন চাওক। গতিকে এইটো হ'ল আপোনাৰ হাত এখন চোৱাৰ কথা। বাৰে বাৰে সুধিব নালাগে, আজি মই আকৌ কৈ দিছোঁ। আৰু তাৰ লগত বিভিন্ন ভিডিঅ' আছে, চাই ল'ব। কাৰণ আপোনালোকে যেতিয়া চাকৰি ক্ষেত্ৰত চাইছে, তেতিয়া আপোনালোকে হয়তো